জীৱনত সপোন আৰু আপোন দুয়োটাকে গুৰুত্ব দিয়া উচিত। কাৰণ যেতিয়া আপোনবোৰ আঁতৰি যায়, আপোনাৰ সপোনবোৰে আপোনাৰ কোনটোৱে মৰম তেওঁক দিয়ক, যিয়ে আপোনাৰ মৰমৰ মূল্য বুজি পায়। ধন অবিহনে এজন সা-সঙ্গী পোৱাটো ইমান সহজ নহয়। এয়া সময় শিকায়। টকাৰে ভাল লগা বস্তুবোৰ কিনিব পাৰি, কিন্তু ভাল লগা মানুহবোৰ নহয়। হিংসা কৰিও সফল হ'ব পাৰি, কিন্তু সুখী হ'ব নোৱাৰি। সুখবোৰ সকলোৰে আগত প্ৰকাশ হ'ব পাৰি, কিন্তু দুখবোৰ নোৱাৰি। সময় শিকাই যায়, টকাতকৈ বেছি বিশ্বাস কৰাটো মূৰ্খামি। পিছলৈ যদি ভাল লাগি এনেকৈ সাপে কৰি মই উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।